Welcome to my YouTube channel. This is R.I. Assam. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসম টেটৰ খুবেই এটা গুৰুত্বপূৰ্ণ টপিক EVS বিষয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বৃহত্তম ক্ষুদ্ৰতম সৰ্বোচ্চ আৰু সৰ্বাধিক কি বস্তু আছে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নাম্বাৰ 1, উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানটো কি? উত্তৰটো হ'ব নামদফা ৰাষ্ট্ৰীয় উদ্যান, যিটো অৰুণাচল প্ৰদেশত আছে। নেক্সট, উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম অভয়াৰণ্য কোনখন? এইটো হৈছে দিবাং ভেলী অভয়াৰণ্য, অৰুণাচল প্ৰদেশত আছে। নেক্সট, বৃহত্তম জিলা কোনখন উত্তৰ পূৰ্বাঞ্চলৰ? এইটো হৈছে আপাৰ দিবাং ভেলী, অৰুণাচল। উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম গাঁও এইটো হৈছে বৰাবস্তি কহিমা ভিলেজ, এইটো নাগালেণ্ডত আছে। নেক্সট, উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম গাঁও মাউলিনং, মেঘালয়। উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম জিলাটো হৈছে বিষ্ণুপুৰ, সেইটো আছে মণিপুৰত। নেক্সট আপোনাৰ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা ৰাজ্য, সেইটো হৈছে মিজোৰাম, অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ শিক্ষিতৰ হাৰ মিজোৰামত বেছি। নেক্সট হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰেল ষ্টেচন, সেইটো হৈছে গুৱাহাটী ৰেল ষ্টেচন, অসমত আছে। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বোচ্চ শৃংগ সেইটো হৈছে কাঞ্চনজংঘা, ছিকিমত আছে। উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম হ্ৰদ সেইটো হৈছে লকটক হ্ৰদ, মণিপুৰত আছে। উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম মুকলি বজাৰ সেইটো হৈছে ইউডু মুকলি বজাৰ, শ্বিলং, মেঘালয়ত আছে। উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্য সেইটো হৈছে অৰুণাচল প্ৰদেশ। উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম ৰাজ্য হৈছে ছিকিম। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বা গেটৱে কি? সেইটো হৈছে গুৱাহাটী মহানগৰ। গুৱাহাটী মহানগৰক উত্তৰ পূৰ্বাঞ্চলৰ গেটৱে বুলি কোৱা হয়। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছি জনসংখ্যাৰ ৰাজ্য অসম। উত্তৰ পূৰ্বাঞ্চলৰ দুখীয়া ৰাজ্যটো হৈছে মণিপুৰ। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধনী ৰাজ্য ছিকিম। আশা কৰোঁ ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হয় আৰু আপোনালোকৰ অসম টেটৰ কাৰণে বহুত দৰকাৰী হয়। তো ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তো লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ মোক কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।